হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোকে মই ৰঙালী বিহুৰ পোনপ্ৰথমে শুভেচ্ছা যাচিলোঁ। আৰু বিহু কেনেকুৱা চলিছে আপোনালোকৰ ফালে? আজি অলপ বজাৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো এডিট কৰিব কেইদিনমান হৈ গ'ল, কিন্তু আপলোড কৰাহে হোৱা নাই দেই। বিহু বুলি ক'লে প্ৰথমে বিহুৰ বজাৰেই মেইন, নহয়নে? ঘৰৰ সকলোলৈকে বিহুৱান কিনা আৰু গিফ্ট দিয়া। সেয়ে ময়ো আজি আহিছোঁ অলপমান বজাৰলৈ বুলি। প্ৰথমে মই বাচ্ছাৰ কাপোৰ কিনিব সোমালোঁ দেই। যিহেতু মোৰ ভাগিন কেইজনীমান আছে, মোৰ ফালৰ ভাগিন লগতে হাজবেণ্ডৰ ফালৰো। এয়া মই মোৰ ভাগিন ছোৱালীজনীৰ কাৰণে ড্ৰেছ চাই আছিলোঁ। এয়া এযোৰ চাইছিলোঁ মই প্ৰথমে। কিবা এটা মিলিলে কিবা এটা নিমিলে। আৰু সকলোবিলাক দেখি এনেকুৱা লাগে যে কোনটো লওঁ কোনটো নলওঁ। আৰু ছোৱালী মানুহৰ ড্ৰেছ সকলোবিলাক ভালেই লাগে। মোৰ সেইটো পচন্দ হৈছিলে, সেইকাৰণে তেওঁক কৈ চালোঁ এবাৰ। তাৰপিছত আহি গ'ল আমাৰ গুণ আৰু মুনৰ কাৰণেও এটা চাৰ্ট চালোঁ। দুয়োটাৰে ছেমে চালোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। তাৰপিছত এইফালে আহি গ'ল আমাৰ সৰু দেউতাৰ কাৰণেও চালোঁ এটা। এয়া হৈ গ'ল আমাৰ বজাৰ কৰাৰ প্ৰায়। আজিলৈ আহিছোঁ। বাই বাই।